Hello, welcome back to my YouTube channel. তো বন্ধুসকল আজি আমি গৈ আছোঁ গোৱালপাৰা আৰু গোৱালপাৰা আমি গৈ আছোঁ। তো এইফালে আছে মোৰ লগত জিন্তুজিত আৰু এইফালে পবিত্ৰ দা আৰু মোৰ মিতাই খুব লাজ কৰিছে আৰু এইফালে আছে ইন্দ্ৰ ভাই তামাম জোচ হৈ আছে গোৱালপাৰা যাবৰ কাৰণে। গোৱালপাৰা যাব এনেকুৱা এক্সাইটেড গোটেই কেইজনো বহুত দিনৰ পৰা যাম বুলি যাব পৰা নাছিলোঁ। তো আজি ফাইনেলি গোৱালপাৰা গৈ আছোঁ আৰু প্ৰথম হয় এইবাৰে গোৱালপাৰা যোৱা। তো গৈ আছোঁ গোৱালপাৰা। তো আপোনালোকে চাই থাকক গোৱালপাৰাত যাই কি কৰি আছোঁ আমি। পাই গ'লো বাইটা চাৰিআলি আৰু বাইটা চাৰিআলি এনেকুৱা ট্ৰাফিক। তো আমি আধা ঘণ্টামান ট্ৰাফিকতে ফাঁচি আছোঁ এতিয়া বৰ্তমানলৈকে। তাকে আমাৰ গৈ পোৱা বহুত দেৰি হ'ব আৰু আমি হোটেল ৰুমো বুক কৰা হোৱা নাই। আমি ভাবিছিলোঁ সোনকালে গৈ পাম। তো চাওঁ এতিয়া কিমান দেৰি লাগে বাইটা চাৰিআলিৰ পৰা গোৱালপাৰালৈকে। তো গৈ আছোঁ এতিয়া। এতিয়া আমি হাইৱে উঠিলোঁ আৰু এতিয়া বিন্দাছ গৈ থাকিম। তো আপোনালোকে চাই থাকক বিন্দাছ গৈ আছোঁ এতিয়া, কোনো ট্ৰাফিক নাই একো নাই। তো এতিয়া আমি পাই গ'লোঁ ব্ৰহ্মপুত্ৰ ব্ৰিজ। ইফালে আমাৰ ফৌজি ভাইসকলৰ গাড়ী আৰু আমি গৈ আছোঁ তাৰ পিছে তো আমি এইফালে পাই গ'লোঁ জালুকবাৰী অভাৰ ব্ৰিজ আৰু তো টোটেল জালুকবাৰীৰ পৰা গোৱালপাৰালৈকে আছে 136 কিলোমিটাৰ। তো আমাৰ আজি গৈ পাওঁতে ৰাতি হ'ব। বহুত এক্সাইটেড হৈ আছোঁ, গোৱালপাৰা কেতিয়া গৈ পাম লাগি আছে মনত। গোৱালপাৰা কেতিয়া গৈ পাম।
ফাইনেলি সোমাই গেলো এতিয়া গোৱালপাৰা ৰোড। তো কি সুন্দৰ পৰিৱেশ আৰু কি সুন্দৰ লাগিছে। তো বন্ধুসকল চোৱাচোন, ৰাস্তাটো পাৰে পাৰে আছে গছ গছনি আৰু গছ গছনিৰ মাজে মাজে আছে ৰাস্তা, আৰু কি ধুনীয়া লাগিছে। এনেকুৱা মজা লাগিছে যে এটা বেলেগ জেগা থকা নিচিনা লাগি আছে ৰাস্তাটো চাই, কিয়নো ইফালেও গাছ ইফালেও গাছ, এনেকুৱা মজা লাগিছে। তো বৰষুণ দি আছে বাৰু, বৰষুণ দিছে তো ভাল লাগিছে, ৰ'দো দিছে বৰষুণো দিছে। আমাৰ ইফালেতো বৰষুণ নাই গুৱাহাটী চাইডে, তো ইফালেহে বৰষুণটো দি আছে বাৰু। তো চাই থাকো ভিডিঅ'টো আপোনালোকে। এতিয়া গৈ আছো, কিমান দেৰি লাগে গোৱালপাৰা। এনেকুৱা মজা জাগা, কি সুন্দৰ জাগা, ৱাও, মস্তি মস্তি লাগি যাই আছে। এনেকুৱা এক্সাইটেড এতিয়া গোৱালপাৰা পাম লাগি আছে। তো গোৱালপাৰা পালেহে মনটো ভাল লাগিব। তো এনেকা বৰষুণ দি আছে যে গোৱালপাৰা গৈ পালে কিজান বৰষুণে শেষ নহ'ব, এনেকা বৰষুণ। তো গোৱালপাৰা টাউন পালোহি, পাওঁতে পাওঁতে হৈ গ'ল ৰাতি, আৰু আমি এতিয়া থাকিবৰ কাৰণে বিচাৰিব লাগিব ৰুম। তো ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ বন্ধুসকল, কিয়নো এতিয়া আমি ৰুম বিচাৰাম আৰু বৰষুণো দি আছে। বৰষুণৰ মাজত ৰুম এতিয়া বিচাৰিব লাগিব, এতিয়া ক'ত পাওঁ। তো আজি প্ৰথম আহিছোঁ গোৱালপাৰা। তো হোটেল কোনফালে আছে নাজানো, তথাপিও লোকেশ্যন মাৰি হোটেল কোনফালে আছে চাওঁ আৰু ৰুম বুক কৰোঁ। তো কালিলৈ দেখাই আছোঁ আপোনালোকক। তো সেইকাৰণে বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ, আৰু কালি আপোনালোক দেখাই আছোঁ। তো বন্ধুসকল বাই বাই।